আহকচোন আজি বনাওঁ শাকেৰে মাছৰ জোল। তাৰ কাৰণে মই বাৰীৰ পৰা গৈ শাক বুটলি আনিলোঁ, বিলাহী বুটলি আনিলোঁ, আলু এনেকৈ কাটি লৈছোঁ, মাছ লৈছোঁ, নহৰু কাটি লৈছোঁ, পিঁয়াজ ধুনীয়াকৈ পেনখন বহাই লৈ মাছ ফ্ৰাই কৰি আছোঁ। এপিচ এপিচকৈ গোটেইকেইপিচ মাছ ফ্ৰাই কৰি ল'ম মই। ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে মই মাছখিনি অলপ টানকৈ ফ্ৰাই কৰি ল'ম। তাৰপিছত মই আলুখিনি এনেকৈ ফ্ৰাই কৰি লৈছোঁ। ইয়াৰ পিছত মই আকৌ পিঁয়াজ দিছোঁ। পিঁয়াজখিনিও এনেকৈ ভাজি লৈছোঁ। ইয়াৰ পিঁয়াজৰ আকৌ বিলাহী দি দিছোঁ। নিমখ অকণমান দি দিছোঁ, এয়া সোৱাদ অনুযায়ী। হালধি দিছোঁ। এইখিনি আকৌ ধুনীয়াকৈ লৰাই ভাজি ল'ব লাগিব। তাৰপিছত এয়া শাক দি দিছোঁ মই। শাকখিনিও ধুনীয়াকৈ ভাজি ল'ব লাগিব। তাৰপিছত এয়া মই শাকখিনি লৰাই ভাজি লৈছোঁ ভালকৈ। শাকখিনি যেতিয়া তেলৰ লগত লেট খাই যাব, তাৰপিছত মই পানী দিম। এয়া ধুনীয়াকৈ ভাজি আছোঁ। এতিয়া মই গৰম পানী দি দিলোঁ। ইয়াত উতলা আহত এয়া মাছ দিছোঁ। ইয়াৰ মেইন ইনগ্ৰিডিয়েণ্টছটো হৈছে, মই লাষ্টত দিম, আপোনালোকে দেখিব শাকত সেই বস্তুটো দিলেহে বেছি সোৱাদ হয় শাক আৰু মাছৰ জোলখন। ধুনীয়াকৈ উতলি আছে এতিয়া। ইয়াত চিক্ৰেট বস্তুটো দিম মই। এইটো হৈছে চিক্ৰেট বস্তু। এইটো হৈছে নেমু চেপি দিলে এই শাকৰ জোলখনৰ সোৱাদ দুগুণে বাঢ়ে। টেষ্টটো খুব ধুনীয়া হয়, খাবলৈও ধুনীয়া হয়, দেখিবলৈও সুন্দৰ হয় তৰকাৰীখন।